হাই গাইজ, আজিৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে IPL চাই ভাল পায়, কিন্তু সেই লোকসকলে নিজৰ মোবাইলত অনলাইনত সেই খেলাখন লাইভ চাব পৰা নাই। আৰু এই কাৰণে পৰা নাই যি হটষ্টাৰ নামৰ এপছ আছে, সেই এপছটোত চাবলৈ হ'লে লাইভ তেতিয়াহ'লে 399 টকা ভৰাব লাগে। আৰু কিছুমান লোকে হয়তো 399 টকা ভৰাব নোৱাৰিব পাৰে। আৰু মই আজি আপোনালোকৰ মাজলৈ এনেকুৱা এটা এপছৰ বিষয়ে ক'ম, যিটো এপছত আপোনালোকে IPL খেলাখন সম্পূৰ্ণ লাইভ চাব পাৰিব, কিন্তু কোনো ধৰণৰ টকা দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া ফ্ৰীতে চাব পাৰিব। তো কেনেকুৱা এপছ, ক'ত পোৱা যায়, তো সকলো সুন্দৰভাৱে বুজাই ক'ম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেদৰে আপোনালোকে আপোনালোকৰ মোবাইলত যাব। প্ৰথমতে আপোনালোকে যাব প্লে ষ্ট'ৰত, আৰু মই ইয়াত বিচাৰিছোঁ প্লে ষ্ট'ৰ এইটো। আৰু প্লে ষ্ট'ৰত যাব আপোনালোকে। প্লে ষ্ট'ৰত যাই আপোনালোকে চাৰ্চ কৰিব থপ টিভি, আৰু এইটো হ'ল থপ টিভি, আপোনালোকে দেখিছে। আৰু তলপিনে বহুত আছে থপ টিভি, এইবোৰ সকলোবোৰ থপ টিভি। তো ওপৰত যিটো দেখিছে এইটো আপোনালোকে ইনষ্টল কৰিব। আৰু মোৰ ইয়াত যিহেতু ইনষ্টল কৰাই আছে, গতিকে মই ইনষ্টল নকৰোঁ। আৰু এতিয়া মই আপোনালোক এই থপ টিভি এপছটো অ'পেন কৰি দেখুৱাম। আৰু এনেদৰে থপ টিভি এপছটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ সময় ৰখিব লাগিব, যিহেতু নেটৱৰ্কৰ প্ৰব্লেম। তো এই এপছটো অ'পেন হোৱাত অলপ দেৰি হ'ব। তো অলপ সময় আপোনালোকে ৰখি দিয়ক। আৰু এনেদৰে লাহে লাহে অ'পেন হ'ব। আৰু এয়া অ'পেন হৈ গ'ল। আৰু এনেদৰে আপোনালোকে ইয়াত খেলা চাব পাৰে। আৰু ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে। আপোনালোকে এনেদৰে ছেটিংছত যাই ভিডিঅ' কোৱালিটি আপোনাক যেনেকুৱা লাগে, হাই কোৱালিটি লাগে, ল' কোৱালিটি লাগে, মিডিয়াম লাগে, তো যেনেকুৱা লাগে নিজৰ ইচ্ছামতে ইয়াত আপোনালোকে IPL খেলাখন লাইভ চাব পাৰিব। তো সম্পূৰ্ণ বিনামূলীয়াত এই এপছটোত আপোনালোকে IPL খেলাখন লাইভ চাব পাৰিব, য'ত 1 টকা এটাও দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়া। এপছৰ উপৰিও আপোনালোকে আৰু এটা বেলেগ এপছত এই খেলাখন লাইভ চাব পাৰিব, সেইটো হৈছে ষ্টাৰ লাইভ ক্ৰিকেট। আৰু এই এপছটোত আপোনালোকে লাইভ চাব পাৰিব। আৰু আপোনালোকে প্লে ষ্ট'ৰত গৈ এই এপছটো পাব। আৰু মই যিহেতু ইনষ্টল কৰিছোঁ, গতিকে ইনষ্টল নকৰোঁ, ডাইৰেক্ট অ'পেন কৰিম। ইয়াত বিভিন্ন অপশ্যন আছে, ইয়াৰে যিকোনো এটা অপশ্যনত ক্লিক কৰিলে আপোনালোকে সেই খেলাখন লাইভ চাব পাৰিব। আৰু যিহেতু নেটৱৰ্কৰ প্ৰব্লেম, তো অলপমান বজি আহিব। কিন্তু এইটো এপছত কোনো ধৰণৰ ছেটিংছ নাই, গতিকে কোনো ধৰণৰ হাই কোৱালিটি বা ল' কোৱালিটিত আপোনালোকে এই ভিডিঅ' চাব নোৱাৰিব। যেনেকৈ আছে তেনেকৈ চাব পাৰিব। আৰু এনেকৈ আপোনালোকে এই IPL খেলাখন লাইভ চাব পাৰিব, য'ত 1 টকা এটাও দিব নালাগে। আৰু এনেদৰে আপোনালোকে আপোনালোকৰ মোবাইলত সেই IPL খেলাখন লাইভ চাব পাৰিব। আৰু যদি আপোনালোকে কিবা বুজিও পোৱা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তো এইটো আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।